মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আছোঁ নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল 1 এপ্ৰিল। এতিয়া সময় হৈছে 8টা বাজিছে। ৰাতিপুৱা 8টা বজাৰ পৰা ভ্লগটো আৰম্ভ কৰিছোঁ, কাৰণ ৰাতিপুৱা সময়খিনি বহুত ব্যস্ত থকা যায়, ভিডিঅ' কৰিব সময়ে নহয়। আজি ৰাতিপুৱা খাবৰ কাৰণে চাহ তাহ খোৱা হৈ গ'ল বাৰু। এতিয়া খাবৰ কাৰণে বনাইছোঁ খিচিৰিৰ লগত মই দিছোঁ আলু আৰু মচুৰ দাইল আৰু মটৰ এনেকৈ বইল কৰি দিছিলোঁ। বনোৱা নেদেখুৱালোঁ ৰেচিপি, যিহেতু আগতে দিয়া আছে। এতিয়া মিষ্টাৰক খাবলৈ দিছোঁ। লগতে আছে তিয়ঁহ, বিট, ধনিয়া, কেঁচা জলকীয়া, পিঁয়াজ এনেকৈ কৰি চালাড বনাই দিছোঁ খাবৰ কাৰণে। আৰু আমাৰ বেটি উঠি মুখ হাত ধুৱাই দিলোঁ বেটিক, আৰু এতিয়া আবাকৰ লগত একেলগে বহি খিচিৰি খাই আছে। আৰু ময়ো খাব লৈছোঁ খিচিৰিৰ লগতে লৈছোঁ চাটনি, মিক্স চাটনি, কেঁচা জলকীয়া এটা আৰু চালাড। এতিয়া খাওঁ, আৰু আজিৰ দিনটোত কি কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি গম পাব। আৰু তেন্তে খাই লওঁ খিচিৰি। ৰাতিপুৱা খিচিৰি খাই মেলি আজৰি হৈ কাঁহী বাচন ধুলোঁ। ৰাতি যে মিষ্টাৰে আনিছিলে মাছখিনি ধুনীয়াকৈ বাছি ধুই মেলি লৈ ফ্ৰিজত ভৰাই থৈছিলোঁ। এতিয়া মাছখিনি অলপ লৰি আছিলে, বাচোঁতে লৰি থকা দেখি এতিয়া মাছখিনি এনেকৈ বনালে ভাগি যাব। এতিয়া লৰা মাছ মই কেনেকৈ বনাওঁ জানেনে আপোনালোকে গাইজ? এয়া গছৰ কাজি নেমু পাত ছিঙি লৈ আহিছোঁ। কুমলীয়া কাজি নেমু পাত দি যেতিয়া মাছটো বনোৱা হয়, আৰু মাছৰ যিটো লৰি থাকে, মাছটো তেতিয়া টান এটা হৈ যায়, আৰু লগতে লৰি যোৱা মাছৰ গোন্ধ এটা বহুত বেয়াকৈ ওলায় ন, সেই বেয়া গোন্ধটো নাইকিয়া হৈ যায়। আপোনালোকে বাৰু কোনোবাই এইদৰে খাইছেনে? কাজি নেমু পাত দি লৰি যোৱা মাছ বনাই কোনে কোনে খাইছে বাৰু কমেণ্ট কৰি জনাব দেই। এতিয়া মই গেছ অন কৰি লৈ কেৰাহীখন পাতি দিলোঁ। কাৰেণ্টটো গুচি গ'ল, সেইকাৰণে অলপ আন্ধাৰ হৈ গ'লগৈ। এতিয়া দিছোঁ চাওক, তেল গৰম হোৱাত পিঁয়াজ দি দিছোঁ। সৰু পিঁয়াজ এটা কাটি ল'লোঁ, আৰু নহৰুটো সৰহকৈ দিব লাগে, তেতিয়া মাছৰ যিটো গেলা গোন্ধ, সেই গোন্ধটো নাইকিয়া হৈ যায় লৰি থকা মাছৰ। এতিয়া দিম হালধি গুড়ি এচামুচ, আৰু এইখিনি দেখিছে নহয়, কাৱৈ, গৰৈ, পুঠি আৰু কাজি নেমু পাত, গোটেইখিনি এতিয়া তেলতে দিম। এতিয়া দি দিছোঁ জিৰা গুড়ি, এতিয়া তেলত মই 10 মিনিট সময় ভাজি ল'লোঁ। এতিয়া অকণমান দি দিম কুহুমীয়া গৰম পানী, যিহেতুকে কাজি নেমু পাত দি জোল নবনাওঁ, চৰচৰি বনাম। নেমু পাত দি বনোৱা মাছৰ চৰচৰি মোৰ ৰেডি হৈ গ'ল। অকণমান গ্ৰেভি টাইপত ৰাখিছোঁ। এইখিনি পাতি লৈ পেলাই মই যিহেতু দোকান দিম, কালিৰ পৰা আমাৰ ফিল্ডত দোকান হ'ব। তামোল কাটিলোঁ, 21টা তামোল কাটিলোঁ দোকানত বিকিবৰ কাৰণে। এতিয়া তৰকাৰীখিনিও হৈ গ'ল, এফালে তামোল কটাও হৈ গ'ল। এতিয়া বেলেগ কাম। কেকা এজনৰ ঘৰত চাওকচোন কি ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে, দেখিছেনে? ফুলনিখন দেখিয়ে ভাল লাগিছে। এইটো পিংক কালাৰ, এইফালে এইটো ধুনীয়াকৈ ফুলবোৰ ফুলি আছে একদম। আৰু এইফালে একদম ইমান ধুনীয়া ফুলনি এখন আছে চাওক, এয়া তগৰ ফুল ফুলি আছে ধুনীয়াকৈ, আৰু এইফালে গোলাপ ফুল। ভাল লাগিছেনে গাইজ? কমেণ্ট কৰি জনাব দেই। ঘৰলৈ গৈছিলোঁ, গৈ পেলাই পেপাৰ আনিলোগৈ দোকানৰ কাৰণে,
আৰু এতিয়া বেটিবিলাক ভোক লাগিছে। ইয়াত তৰমুজ এডোখৰ তাইক কাটি দিওঁ সৰু সৰুকৈ টুকুৰা কৰি। মিষ্টাৰ ফিল্ডত আকৌ দোকান ঠিক কৰি আছে, এইবিলাক টিং চিং লগাইছে, বনালেহে হ'ব আৰু দোকানখন। বেটিক এয়া খাবলৈ দি মই আকৌ ফিল্ডলৈ যাওঁ, কি কৰিছেনো মিষ্টাৰে বোলো আপোনালোককো দেখাম আৰু দেই। এয়া বেটিকেইটা সৰু সৰুকৈ টুকুৰা কৰি দিছোঁ, বিচনাতে বহি বেটিয়ে খাই থাকিব। লোৱা তৰমুজ। আৰু এইফালে মোবাইল চাই আছে। মই এতিয়া ফিল্ডলৈ যাওঁ। ফিল্ড পাই গ'লোঁ। সেয়া দেখিছে পূৰা একদম লাইটবিলাক ফিটিং কৰি আছে। এইফালে সেয়া ষ্টেজ বনাই আছে খেলৰ কাৰণে, আৰু চাৰিও চাইডে বাউণ্ডেৰী মাৰি দিছে। আৰু ল'ৰাবিলাক ডেকা ল'ৰাবিলাকে পূৰা কামত ব্যস্ত হৈ আছে দেখিছেনে। আৰু আমাৰ মিষ্টাৰে দোকান মানে বনাবৰ কাৰণে এইবিলাক সূতা পুতি আছে। আৰু মই আপোনালোকক জুম কৰি দেখাইছোঁ দেই। সেয়া দেখিছেনে অকণমানকৈ। আৰু ময়ো আহি আছোঁ খোজকাঢ়ি, যিহেতু আমাৰ ঘৰৰ পৰা অকণমান দূৰ ফিল্ডখন। এয়া আমাৰ মিষ্টাৰে এতিয়া এয়া দোকানৰ গাঁত খান্দি আছে, সূতা পুতিবৰ কাৰণে। এইবোৰ টিং চিং অনা হৈ গ'ল আৰু দেখিছে ন গাইজ। ইয়াতে দোকানখন দিম আৰু ফুটবল খেল হোৱাৰ কাৰণে। বেটা বোলে থাকা চাই দিয়া আকৌ। কষ্ট হৈছে নি? বৰ বেয়া লাগে মানুহজনে যেতিয়া এনেকৈ কষ্ট কৰি থাকে ন গাইজ। ফিল্ডৰ পৰা আহিলোঁ, দোকানৰ অলপ কাম কৰি এতিয়া চাহ দিছোঁ। এয়া বিস্কুট আৰু নাৰিকলৰ লস্কৰা। আৰু আমাৰ বেটিয়ে ষ্টাইল কৰি আছে দেই। আৰু মানে ফিল্ডত মানে ল'ৰাবিলাকে খাব কঁঠালৰ চব্জি বনাব। তাত মানে খানা হৈছে ল'ৰাখিনি, তাৰ কাৰণে এতিয়া এয়া কঁঠাল কাটিবলৈ দিছে ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি। মই হাতত মিঠাতেল সানি লৈছোঁ। মিঠাতেল সানি ল'লে মানে কঁঠাল কাটিলে আঠাটো নালাগে, খুব ইজি হয়। কাটোঁ আৰু কাটি ল'লোঁ। আৰু এইটো কুকাৰ, এতিয়া এইখিনি গোটেইখিনি কুকাৰত দি বইল কৰিম। এতিয়া কুকাৰত দি দিছোঁ, 3টামান চিটি মাৰিলে সিজি যাব। দোকান দিম যে তাৰ কাৰণে বজাৰ কৰিবলৈ ওলাইছোঁ মিষ্টাৰ আৰু মই। মিষ্টাৰ মোৰ কাৰণে ৰৈ আছে, বহুত দেৰিয়ে হৈ গ'ল। তাৰ ৰৈ আছে বজাৰ কৰিবলৈ যাবলৈ। ভিতৰত সোমাই গ'লোঁ। এয়া এখন হৈছে চাহু ষ্ট'ৰ। এই দাদাজনৰ গুৰিতে আমি আগতে বজাৰ কৰোঁ, আৰু ইয়াতে সুলভ মূল্যতে একদম পায়, হ'লচেল দিয়ে। আপোনালোকে ইয়াত আহিব, যিসকল কালুগাঁও ওচৰ পাজৰে হয় তেওঁলোকে দাদাক চিনি পায় বাৰু। দাদা ভালনে? ভাল। ভাল। তেওঁৰ দোকানত আহিছোঁ এতিয়া। দোকান দিন যিহেতুকে বজাৰ ইয়াৰ পৰাই আগৰ পৰা নিওঁ মানে, সেইকাৰণে ইয়াতে আহিলোঁ, বজাৰ কৰিলোঁ। আৰু এইফালে মিষ্টাৰে লৈ আছোঁ ডিছপাত, আৰু এইফালে আলু পিঁয়াজ গোটেইখিনি বজাৰ লৈছোঁ, দেখাম বাৰু আপোনালোকক। আৰু দোকানখন অকণমানকৈ দেখাই দিছোঁ। সকলো বস্তু ইয়াতে পায়, আপোনালোকো আহিব। ময়ো যিহেতুকে আহিছোঁ। যিসকলে চিনি নাপায়, ইয়াত চাহু ষ্ট'ৰ বুলি ক'লে একদম ৰাস্তা কিনাৰতে চাহু ষ্ট'ৰ বুলি যে কৈছোঁ গাইজ। কিৰাণী মূৰত আছে আমাৰ এইফালে, আৰু নামটি ৰোডত মানে একদম ৰাস্তা কিনাৰতে লাগি আছে। আমি বজাৰ কৰি ল'লোঁ। এয়া দেখিছে ন বেগ। মিষ্টাৰে আনিব গৈছে কণী প্লেট সিপাৰলৈ। পাৰে গৈছে কণী একদম পূৰা হ'লচেল দিয়ে, আৰু তাৰপৰা আনিব গৈছে। যিহেতু কণী বইল হ'ব, বইল দিম সেইকাৰণে 1 প্লেট কণী আনিলেহে আমাৰ লাভ হ'ব। আৰু এইটো চাওঁ, সন্ধিয়া সময়ত দিওঁ। আৰু এইফালে যায় আপোনাৰ কিবা কিবি গাঁও আছে ভিতৰৰ, মানে মই গাঁওবোৰৰ নাম নাজানো বাৰু, দেখাই দিছোঁ। আৰু এইফালে আপোনাৰ শিৱসাগৰ চিধা যায়, শিৱসাগৰ টাউন। মানস ভাইটিয়ে আমাৰ পুখুৰীৰ পৰা ধৰিছে এয়া মাছ। চাওক একদম উজানত একদম জঁপিয়াই আছে পুঠি মাছ, দেখিছেনে? আহি গ'লোঁ। কি বজাৰ আনিছোঁ আপোনালোকক দেখাওঁ দোকানৰ কাৰণে। এয়া 2টা আনিছোঁ চামুচৰ পেকেট, প্লাষ্টিকৰ চামুচ, আৰু 2টা বাতি, এইটো মটৰ ঘুগুনি দিবৰ কাৰণে ডিছপ'জেল বাতি, আৰু এয়া প্লেট পোলাওৰ কাৰণে। কফি কাপ আনিছোঁ, ৰঙা চাহ বনাই যিহেতুকে বিকিম, ৰঙা চাহ দিবৰ কাৰণে। আৰু এয়া জুই চলা 5টা আনিছোঁ, আৰু মটৰ ঘুগুনিত তেল মাৰিবৰ কাৰণে 5 মোহন, আৰু শুকান জলকীয়া, আৰু নিমখ,
জিৰা গুড়ি, হালধি গুড়ি, চাহ বনাবৰ কাৰণে চেনি, মিঠাতেল 1 লিটাৰ, ৰিফাইন 2 লিটাৰ, ৰিফাইন 2 লিটাৰ আনিছোঁ দুটা। তাৰপিছত আনিছোঁ এয়া বুট 2 কেজি, বেচন 3 কিলো, আৰু আনিছোঁ এফালে মটৰ 2 কেজি, আৰু এফালে ইয়াত মনাত আছে পিঁয়াজ আৰু আলু, আৰু এইফালে দেখিছেনে গাইজ কণী 2 প্লেট আনিছোঁ, আৰু লগতে এয়া আৰু ভাল পোৱা বস্তু একদম চিগনেচাৰ, শিখৰ, গোল্ড ফ্লেক এইবিলাক আনিছোঁ বিকিবৰ কাৰণে। আপোনালোকক দেখাই দিলোঁ কি কি বজাৰ কৰিলোঁ। গাইজ তামোল পাণ বিকিবৰ কাৰণে পাণ কিনি আনিছোঁ, লগতে তিয়হৰ চালাড কৰি মানে মটৰ ঘুগুনিৰ ওপৰত দিব লাগিব, এইকাৰণে তিয়হ আনিছোঁ, আৰু লগতে একদম জ্বলা চাটনি হ'ব আৰু মানে পকৰীৰ লগত খাবৰ কাৰণে ধনিয়া, আৰু এইফালে একদম পকা কেঁচা জলকীয়া আনিছোঁ চাটনি, যিটো মানে চাটনি বনাম পোলাৰ লগত আৰু পকৰীৰ লগত হ'ব, সেইকাৰণে কেঁচা জলকীয়া লৈ আহিছোঁ, আৰু লগতে মটৰ ঘুগুনিত দিবলৈ আনিছোঁ অমিতা, কেঁচা অমিতা। গাইজ কোনে কোনে জ্বলা চাটনি খাই ভাল পায় কমেণ্ট কৰি জনাব। আপোনালোকক মই দোকান কেনেকৈ দিওঁ, কি বনাওঁ, সকলোখিনি দেখাই দিম ব্লগটোত, চাই থাকিব শেষলৈকে। আজি এই ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে ব্লগটো চাই, তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব, আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'ত আজি প্ৰথমবাৰৰ পৰা আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাব। আজিলৈ আহোঁ, গুড নাইট, বাই বাই।